অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি উৎপল বক্সৰ নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। ইয়াত দেখিবলৈ পাইছে গুৱাহাটী মহানগৰীত সম্পূৰ্ণৰূপে সন্ধিয়া ঠিক 6 বজাৰ লগে লগে ইয়াত লকডাউন আৰম্ভ হৈ গৈছে। যোৱাকালি যি নতুন SOP নিৰ্ধাৰিত কৰিছিলে সেইখন মানি চলি গুৱাহাটী মহানগৰীত সন্ধিয়া 6 বজাৰ লগে লগে সকলোবোৰ দোকান বন্ধ কৰিছে আৰু দেখিব পাইছে সকলো ঘূৰা ঘূৰি গৈছে। এয়া চাওক আপোনালোকে দেখিব পাইছে। যদিহে মোৰ উৎপল ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু লগত থকা বেল আইকনটো বজাই দিব। বেল আইকনটো বজাই দিলেহে আপুনি সকলোতকৈ আগত নটিফিকেশ্যন পাব আৰু মোৰ ভিডিঅ' চাব পাব। সম্পূৰ্ণ লকডাউন 6টা বজাৰ লগে লগে এয়া দেখিব পাইছে সকলো দোকান পোহাৰ বন্ধ হৈছে আৰু সকলো ঘূৰা ঘূৰি গৈছে। দেখিব পাইছে আপোনালোকে আগফালে পুলিচ আছে দেখিছে আপোনালোকে। যিসকলে হেলমেট নাই পিনে মাস্ক পিন্ধা নাই তেওঁলোকক ধৰিছে আৰু জৰিমনা লৈছে। এয়া দেখিব পাইছে আপোনালোকে। মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, ইয়াত যিমানটো পাৰোঁ দেখুৱাইছোঁ মই। আজিৰ দিনটোত গুৱাহাটী মহানগৰীত বহুতো COVID-19 আক্ৰান্ত ব্যক্তি ধৰা পৰিছে আৰু সেইবাবে যোৱাকালিৰ পৰা যি অসম চৰকাৰে SOP নতুন দিছে সেইখনৰ মানি চলি বৰ্তমান গুৱাহাটীতো সম্পূৰ্ণৰূপে লকডাউন মানিছে। সকলো দোকান বন্ধ হৈ গৈছে দেখিছে আপোনালোকে। যিসকল ব্যক্তিয়ে মাস্ক পিন্ধা নাই তেখেতসকলৰ পৰা 1000 টকাকৈ ফাইন লৈছে আৰু লগতে হেলমেট নিপিন্ধাসকলকো পৰা 500 টকাকৈ লৈছে। এয়া দেখিব পাইছে। যদিহে আপোনালোক ক'বলৈ ওলাই গৈছে তেন্তে আপোনালোকে মাস্ক পিন্ধক, কাৰণ মাস্ক নিপিন্ধিলে হয়তো কৰোণা আপোনাৰ গালৈ বিয়পিব পাৰে। আপোনাৰ লগতে আপোনাৰ ঘৰখনো হয়তো আক্ৰান্ত হ'ব পাৰে। বৰ্তমান অসমত সমগ্ৰ অসমতে COVID-19 আক্ৰান্ত ব্যক্তি ধৰা পৰিছে। আপোনালোকে মাস্ক পিন্ধক আৰু সকলোকে সুখী কৰি ৰাখক। আজিৰ দিনটোত বহুতো লোক COVID-19 আক্ৰান্ত ধৰা পৰিছে আৰু বৰ্তমান বহুতো চিকিৎসাধীন হৈ আছে। যি কালাপাহাৰৰ COVID-19 কোৱাৰেণ্টাইন আছে তেখেতলৈ তালৈ নিয়া হৈছে বহুতো ব্যক্তিক। তথাপিও মানুহৰ সজাগতা নাই, মাস্ক পিন্ধা নাই। মই সকলোকে এটা অনুৰোধ কৰিম যে আপোনালোকে যদি ক'ৰবালৈ যায় তেনে মাস্ক পিন্ধক, কাৰণ আমি নিজে সতৰ্ক হ'ব লাগিব। বৰ্তমান COVID-19 গোটেই অসমতে বহুতো লোক আক্ৰান্ত হৈছে। আপুনি নিজে বাচি থাকক, আনকো বচাওক আৰু আপোনাৰ ঘৰখনক সুখী কৰি ৰাখক। ধন্যবাদ। ভিডিঅ' সমাপ্ত কৰিছোঁ। জয় অসম। টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম।